बिटिआरनि डिलिमिटेसनखौ लानानै गोख्रों रावजों खुगा बेखेवदों गिबि खेबनि थाखाय हाग्रामा महिलारि बिथाङा। हाग्रामा महिलारि बिथाङा बुंदों एबसु आरो इउपिपिएल दोलोआ उदालगुरिखौ लकसभा बियाबाव बानायनो गोसो गैयामोन। बेखायनो एबसु आरो इउपिपिएल दोलोआ डिलिमिटेसनखौ लानानै बमा गावदों आरो अमा बुथारनानै बेदर जादों होननानै अजदजों लोगोसे सोंखारिनाय बाथ्राखौ नुनो मोननाय जादों। हाग्रामा बिथांनि खुगानिफ्राय आथिखालनि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनि सरकारखौ थाबैनो उदालगुरि लकसभा बियाबनि थाखाय गोख्रोङै प्रमद बर' बिथाङा केबिनेट डिसिसन लानानै नङाब्ला बिपिएफ दोलोआ थाबैनो लामायाव ओंखारनानै धरना होनांगौनि बाध्यता जागोन होननानै गोख्रों रावजों सोंखारिदों। हाग्रामा महिलारि बिथांनि बुंनाय बायदिब्ला प्रमद बर'आ थारैनो गोसो दंब्ला गोख्रैनो केबिनेट मेल जिरायनानै डिसिसन लायोब्ला गोरलैयैनो उदालगुरि लकसभाखौ बानायफिननो हायो आरो जोंनि बुंनायखौ प्रमद बर' बिथाङा लानाय नङाब्लाबो बेखायनो एबसुआ प्रमद बर'जों सावरायनो नांगौ। लोगोसे अजद दैखांबावदों उदालगुरिखौ दरंआव दैथायनायाव जाबाय प्रमद बर' बिथांनि पलिसि होननानै हाग्रामा महिलारि बिथांनि खुगानिफ्राय अजद ओंखारदों। डिलिमिटेसनखौ लानानै रंजानानै अमा बेदर जानायनि गुबै ओंथियानो जाबाय प्रमद बर' बिथाङा उदालगुरि लकसभा खालामनो गोसो गैयै होननानै अजद दैखांदों खौरांगिरि मेलनि गेजेरजों हाग्रामा महिलारि बिथाङा। बेजों लोगोसेनो डिलिमिटेसनखौ लानानै गोबां गोख्रों बाथ्रा फोरमायदों हाग्रामा महिलारि बिथाङा। थारैनो मा गोख्रों बाथ्रा बुंदों हाग्रामा महिलारि बिथाङा बिथांनि खौरांगिरि मेलनि हेफाजाबजों मोनथिना लानि। ডিলিমিটেশনৰ ক্ষেত্ৰত সমষ্টি ডিলিমিটেশনৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। হয়, আমি এছেম্বলি ছেগমেণ্ট হিচাপে আমি 15টা পাইছোঁ। ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনাৰক আমি ধন্যবাদ যাচিছোঁ। দেখিবলৈ পাইছোঁ আমি আমাৰ বিটিচি অঞ্চলত 6টা এছেম্বলি ছেগমেণ্ট গড়েশ্বৰ, তামোলপুৰ, ভেৰগাঁও, টংলা, ওদালগুৰি আৰু মাজবাটটো দৰং পাৰ্টত গ'ল। তো এইটো আমাৰ কাৰণে এইটো মানে কি বুলি কয় একচেপ্টেবল নহয়। আমি দল হিচাপে এইটো আমি অবজেকশ্যন কৰিম আৰু ইয়াৰ কাৰণে আমি ডেম'ক্ৰেটিকভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে আন্দোলনৰ পৰা আৰম্ভ কৰি আমি বিপিএফ হিচাপে আমি কৰি যাম। তো আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰমদ বড়োহঁতে যেতিয়া নেকি সেই ড্ৰাফটো ওলাইছিল, এই ডেলিমিটেশ্যনত যেতিয়া ড্ৰাফট ওলাইছিল ইহঁতে বোমা ফুটাই পেলাই গাহৰি খাইছে, মাছ মাংস খাইছে আৰু বহুত মানে এনজয় কৰিছে। ইয়াত বুজা যায় যে প্ৰমদ বড়ো বা ইউপিপিএল চৰকাৰে বা আবছুৰ নেতাসকলে তাৰমানে ওদালগুৰি হিচাপে লোকসভাটো ইহঁতে বিচৰা নাছিল। যিহেতু ইহঁতে কৈছে যে আমি যেনেকৈ বিচাৰিছে এনেকৈ হৈছে বুলি ইহঁতে কৈছে। ইয়াতে আমি বুজিবলৈ বাকী থকা নাই যে আবছু আৰু ইউপিপিএলে অকল কোকৰাঝাৰটোহে এটাই লোকসভা বিচাৰিছিল। এই হিচাপতে ইহঁতে প্ৰতি কৰিছে। তো আমাৰ ডিমাণ্ডটো হ'ল যিহেতু সেইটো 6 শ্বিডিউলৰ আণ্ডাৰত এই বিটিচিটো সেই হিচাপত লোকসভা হ'ব লাগে ওদালগুৰি এটা আৰু কোকৰাঝাৰ একটা টাৰ্মিনাছ সেইখিনি কথা। তো আমি প্ৰমদ বড়োৱে যদি ইচ্ছা কৰে এতিয়াও সময় আছে। প্ৰমদ বড়োৱে বিটিচিত এটা কেবিনেট ডিচিশ্যন লৈ পেলাই যদি দিয়ে ইলেকশ্যন কমিশ্যনাৰক বা আসাম গভৰ্ণমেণ্টক তেতিয়া এইটো হৈ যায়, খুব ইজিলি হৈ যায়। যদি ইচ্ছা আছে, ইচ্ছাটা নাথাকিলেতো নিদিবই। আবছুৱে প্ৰেছাৰ কৰিব লাগে আজিৰ দিনত যে প্ৰমদ বড়ো চৰকাৰে ইমিডিয়েটলি কেবিনেট ডিচিশ্যন লৈ পেলাই এইটো যাতে ওদালগুৰি একটা লোকসভা আৰু কোকৰাঝাৰ একটা লোকসভা হ'ব লাগে বুলি যদি আবছুৱে কয়, আমি ক'লেতো ক'ত মানিব প্ৰমোদে। আবছুৱে কওক প্ৰমদ বড়োক যে দুটা সমষ্টি হ'ব লাগে, এটা ওদালগুৰি আৰু এটাটো কোকৰাঝাৰ। সেইখিনি কথা এনেকুৱা ষ্টাইলত এনজয় কৰিছে। মোৰ ডাউট আছে যে ইহঁতে প্ৰমদ বড়োৱে এইটো 6টা সমষ্টিটো দৰঙত দিয়াটো প্ৰমদ বড়োৰ এটা পলিচি।
তো আমি BTC বাকী ৰাইজে আমি এইটো একচেপ্ট কেতিয়াও কৰিব নোৱাৰে প্ৰয়োজন যদি হয় আমি ডেম'ক্ৰেটিকভাৱে আমি আন্দোলন কৰিম আজি আমি আলোচনা কৰিছোঁ মুঠতে কোনো পৰ্যায়ে আমি সেইটো একচেপ্ট কৰিব নোৱাৰে ওদালগুৰি এটা লোকসভা আমাক লাগে এইটো আমি আৰু ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ আন্দোলন হ'ব DC অফিচত তাত আমি মেমৰেণ্ডাম দিম যে আমাক মানে BTCত মানে দুটা সমষ্টি লাগে কোকৰাঝাৰ একটা আৰু ওদালগুৰি একটা এই প্ৰগ্ৰামটো আমি ডিষ্ট্ৰিক্ট ৱাইজ সাব ডিভিজন ৱাইজত BPF দলৰ পৰা আমি DC তাত ধৰ্ণা দি পেলাই আমি মেমৰেণ্ডামটো দিব এটাই ৰিকুৱেষ্ট প্ৰমোদ বৰক যদি পাৰে বিৰাট ভাল হ'ব BTC বাকী কাৰণে যে ইমিডিয়েটলি BTCত কেবিনেট ডিচিশ্যন লৈ পেলাই সেইটো কোকৰাঝাৰ আৰু এই ওদালগুৰিত দুটা সমষ্টি হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন ল'লে আসাম চৰকাৰ বা ইলেকশ্যন কমিশ্যনাৰে নিশ্চয় মানিব আৰু যদি পাৰে যিহেতু 11 তাৰিখত এছেম্বলি আছে এছেম্বলিটো মানে এইটো আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰে 11 তাৰিখলৈকে যিহেতু এপ্লিকেশ্যনটো একচেপ্ট মানে অবজেকশ্যন বা ক্লেইমটো 11 তাৰিখলৈকে যিহেতু সময় আছে 11 তাৰিখত এছেম্বলি মাতিছে প্ৰমোদ বড়োৱে এই এছেম্বলিটো ডিচিশ্যন ল'ব পাৰে আমি অপজিশ্যন হিচাপে পুৰা হাৰ্ডলি সমৰ্থন আছে এই ক্ষেত্ৰত আমি কোনো অপোজ কৰাৰ কোনো প্ৰয়োজন নাই যদি এছেম্বলিত যদি এইটো আলোচনা নকৰে তেতিয়াহ'লে আউট কৰি পেলাই আহিম 11 তাৰিখলৈকে সময় আছে যিহেতু 11 তাৰিখত প্ৰমোদ বড়োৱে এই ইছ্যুটো আলোচনা হ'ব লাগে কৰিব লাগে যদি নকৰে যদি ডিচিশ্যন নলয় তেতিয়াহ'লে আমাৰ BPF দলৰ MCLA সকলে ৱাৰ্কআউট কৰি পেলাই আহিব প্ৰয়োজন আছে ইমান ভিক্টিম হ'ব নোৱাৰে BTC বাকী ৰাইজে ওদালগুৰিত এই 6টা সমষ্টিটো 30 বছৰ 25 বছৰ ভিক্টিম হৈ থাকিব তো সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰে আমাৰ অনুৰোধ প্ৰমোদ বড়ো ডাঙৰীয়াই সেইদিনা এছেম্বলিটো আলোচনা কৰক আৰু ইয়াত আগতে একটা কেবিনেট মিটিং মাতি পেলাই সি ডিচিশ্যনটো দিয়ক যে ওদালগুৰিত দিব লাগে আৰু কোকৰাঝাৰ দুটা সমষ্টি সেইখিনি কথা একচেপ্ট নহয় ইলেকশ্যন কমিশ্যনে যিটো নটিফিকেশ্যন দিব সেইটোৱে ফাইনেল ইয়াৰ ওপৰত কেছ নচলিব মানে গাঁওবিলাকৰ অবজেকশ্যন বা ক্লেইমৰ ক্ষেত্ৰত আপুনি হাইকোৰ্ট চাইকোৰ্ট কৰিব পাৰে ইয়াৰ ক্ষেত্ৰত হ'ব কিন্তু সমষ্টিৰ ক্ষেত্ৰত আপুনি একো কৰিব নোৱাৰে পলিটিকেলি এইটো প্ৰমোদ বড়োৰ দায়িত্ব আছে যিহেতু সি চৰকাৰ চলাই আছে আজি বা অহাকালিৰ ভিতৰত যদি কেবিনেট ডিচিশ্যন লৈ পেলাই দিয়ে অসম চৰকাৰে আৰামত মানিব আৰামছে ইলেকশ্যন কমিশ্যনে মানি ল'ব আপোনাৰ কথা নুশুনিব নেকি অসম চৰকাৰে মইতো চৰকাৰত নাই না মোৰ কথা কেনেকৈ শুনিব চৰকাৰে মই চৰকাৰত নাই এছেম্বলি ছেগমেণ্টৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনটো এটা বাঢ়িছে ভাল লাগিছে তামোলপুৰটো আগত জেনেৰেল আছিল আগত 4টা আছিল এতিয়া 5টা এছেম্বলি ST হৈ গ'ল BTCত বাকী 10টাটো জেনেৰেল STটো 6টা চৰি ST 6টা না মুঠতে STটো 6টা হ'ল বাকী 9টাটো জেনেৰেল নাই বাওকুংগ্ৰী হিচাপে মুঠতে মই টোটেলি কৈছোঁ আমাৰ BTCৰ অঞ্চলত মানে আগত আমাৰ 12টাহে সমষ্টিটো পূৰা আছিলে এতিয়া 15টা হৈ গ'ল খুব ভাল হৈছে সেইকাৰণেও আমি ইলেকশ্যন কমিশ্যনাৰক ধন্যবাদ দিছোঁ যে আমাৰ অঞ্চলত 15টা এছেম্বলি ছেগমেণ্ট আমি পালোঁ কিন্তু দুৰ্ভাগ্যজনক লোকসভাটো আমি যিটো বিচাৰিছোঁ এইটো হোৱা নাই সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে আজি বা অহাকালি বা যেতিয়া 11 তাৰিখত আগে এটা কেবিনেট ডিচিশ্যন লৈ পেলাই ইলেকশ্যন কমিশ্যনক দিয়ক আসাম চৰকাৰক দিয়ক ভাৰত চৰকাৰক দিয়ক বাছ আৰু 11 তাৰিখত এই এছেম্বলিত সেইটো বিষয় লৈ আলোচনা হ'ব লাগে ডেলিমিটেশ্যনৰ এই লোকসভাৰ কথাটো
যদি আলোচনা নকৰে ডিচিশ্যন নলয় তেতিয়াহ'লে যদি এজেণ্ডাই নাথাকে তেতিয়াহ'লে আমাৰ BPF দলৰ যিমান MCLA সকল আছে চবে ৱাকআউট কৰি পেলাই আহিব মোৰ কথা মতে কিয় ইলেকশ্যন কমিশ্যনে কাম কৰিব আমি BTC বাকী ৰাইজৰ কাৰণে কথা কৈছোঁ আমি মোৰ পাৰ্চনেলৰ কাৰণে কথা কোৱা নাই আমি কৈছোঁ BTC এই 6টা সমষ্টিয়ে 25 বছৰ ভিক্টিম হৈ আছে BTC থাকিলে হয় প্ৰমোদ বড়োই পাৰে সেইটো প্ৰমোদ বড়োই ডিচিশ্যন লৈ পেলাই দিয়ক কেবিনেট ডিচিশ্যন একটা আৰু এছেম্বলি একটা ডিচিশ্যন ল'লে হৈ গ'ল আৰু ক'ব লগা একো নাই এইখিনি কথা দেই ডেলিমিটেশ্যনৰ লৈ পেলাই মই MP ছেগমেণ্টৰ ক্ষেত্ৰত মই ছেটিছফাইড নহয় বুলি আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰে বুলি আমি কৈছোঁ আমি দৰঙত যাব নোৱাৰে আমাক লাগে ওদালগুৰি হিচাপে এইটো কথা স্পষ্ট এইটো আমি পিছত কম দে আজি দে पायनिर एकाडेमि बर्मायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं पायनिर एकाडेमि बर्मायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमि बर्मायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन पायनिर एकाडेमि बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो पायनिर एकाडेमि बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन